নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই সদায় আপোনালোকৰ কাৰণে নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ লৈ আহোঁ। আজি লৈ আহিছোঁ অসমৰ বাবে আটাইতকৈ ভাল খবৰ। সকলোৱে সুবিধা লাভ কৰিব এই চাকৰিৰ। আবেদনৰ অন্তিম তাৰিখ হ'ব 25 আগষ্ট 2026। DLSA পাৰালিগেল ভলেণ্টাৰ 10 পাছ হ'লে পাব আপুনি এই চাকৰি। গতিকে 10 পাছ কৰা সকল আটাই কেণ্ডিডেটছক স্বাগতম জনাইছোঁ এই চেনেলটোলৈ, আপোনালোকক এই বিজ্ঞাপনটোলৈ। চাওক, গ্ৰেড 3 আৰু 4 হয়, দৰমহা 25,000 প্লাছ হ'ব। গতিকে গোটেইখিনি সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাওক। আকৌ এবাৰ কৈছোঁ, যদি লাইক কমেণ্ট কৰা নাই এটা লাইক আৰু এটা কমেণ্ট কৰি শ্বেয়াৰ কৰিব, ঠিক আছে। চাওক, জব পোষ্ট পাৰালিগেল ভলেণ্টাৰ্ছ PLVS at DLSA নগাঁও আছাম এপ্লাই বাই 25 আগষ্ট। DLSA নগাঁও আছাম invites application for paralegal volunteers PLVS candidates aged 21 years or above can apply offline by August 25। আপোনালোকে এইটো অফলাইন এপ্লাই কৰিব লাগিব। এইটোত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে ইয়াত কৈছে 21 বছৰ হ'ব লাগিব মিনিমাম, আৰু 25 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। হাউ কেন এপ্লাই, আপোনালোকে এপ্লাই কেনেকৈ কৰিব? দ্য এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, আপোনালোকে মানে ইণ্ডিয়াত বসবাস কৰা হ'ব লাগিব। বাকী এইখিনি মই গোটেইখিনি পইণ্টখিনি আপোনালোকক দি দিছোঁ, ঠিক আছে। ষ্টুডেণ্টছ এণ্ড ল ষ্টুডেণ্টছ টিল দে এনৰোল lawyers, members of non-political service NGO and clubs খিনি গোটেইখিনি দিছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া, দ্য এপ্লিকেণ্ট should have passed a minimum of matriculation and should possess the capacity for overall comprehension। আপোনালোকে মেট্ৰিক পাছ হ'লে এইটো চাকৰিত এপ্লাই কৰিব পাৰিব, ঠিক আছে। গতিকে আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। এজ লিমিটটো মই জনাই দিলোঁ, মিনিমাম 21 বছৰ হ'ব লাগিব। চেলাৰী হ'ব আপোনালোকৰ ভালেখিনি চেলাৰী হ'ব, এইখিনি 25,000 প্লাছ হ'ব আপোনালোকৰ। কিবা ফিক্স দ্য ৱৰ্ক অফ পাৰালিগেল ভলেণ্টাৰ ডাজ নট কেৰি এন চেলাৰী remuneration or wage except the honorarium fixed from time to time as per a applicable rules। গতিকে চেলাৰীটো ইয়াতে উল্লেখ কৰা নাই। ইয়াতে চাওক, চিলেকশ্যন প্ৰচেছ, দ্য চিলেকশ্যন, এইটো আপোনালোকৰ ভাইবা হ'ব, ইণ্টাৰভিউ ডাইৰেক্ট তাত আপোনালোকৰ চিলেকশ্যন হ'ব, লিষ্ট মাৰিব, এনেকৈ আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। আপোনালোকৰ কাৰণে এইটো এটা ভালেই সুযোগ বুলি ক'লে ভুল নহ'ব। আপোনালোকে এইটোত এপ্লাই কৰিব, 25 আগষ্ট লাষ্ট ডেট। গতিকে এপ্লাই ষ্টাৰ্ট হৈছে, আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক, কাৰণ ইয়াতে 10 পাছ হ'লে আপোনালোকে চাকৰিৰ কাৰণে মানে যোগ্য, আৰু কোনো ধৰণৰ পৰীক্ষাও দিব নালাগে, ঠিক আছে। থেংক ইউ ফৰ ৱাচ।